খেল মহাৰণ 2.0 এইটো আজিৰ পৰা আৰম্ভ হৈছে। এই খেল মহাৰণটো আমাৰ ওদালগুৰি জিলাৰ কাৰণে প্ৰথমতে VCDC লেভেলত আৰম্ভ হৈছে। আমাৰ 114খন VCDC আছে আৰু 114খন VCDCতে আজি খেল মহাৰণ আৰম্ভ হৈ গৈছে। আৰু এই গোটেই খেল মহাৰণটো আমি আজি যিহেতুকে আৰম্ভ হৈছে, সেইকাৰণে এই ভেৰগাঁও ষ্টেডিয়ামত আমি গোটেই বিষয়া কৰ্মচাৰীখিনি লগ হৈ আমাৰ স্পৰ্টছ এছ'চিয়েশ্যনৰ লগত একেলগে লগ হৈ আমি গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰিছোঁ। আৰু এই প্ৰক্ৰিয়াটো আমাৰ আজি 14, 15, 16 তাৰিখে যিহেতু BTC চৰকাৰে লোকেল হলিডে দিছে, সেইকাৰণে আমি 16 তাৰিখে খেল ৰখা নাই আৰু 17, 18, 19 5 দিনত আমি মানে গোটেই খেলখিনি সমাপ্ত কৰিম। এইবাৰ এই খেলখিনি আমাৰ VCDC লেভেলত 5টা ইভেণ্ট হ'ব। আমাৰ এথলেটিক্স, কাবাডী, চেছ আৰু চাইক্লিং। আৰু চাইক্লিংটো এইবাৰ আমাৰ যিটো কনভেনশ্যনেল, আমি আগতে যিবিলাক মানে চাইকেল চলাইছিলোঁ, সেই চাইকেলেৰে আপোনাৰ কোনো গিয়াৰ থকা চাইকেল নহয়। আৰু তেনেকৈ আমি গোটেই পুলিচ প্ৰশাসনৰ লগত মিটিং পাতি ৰুটটো ঠিক কৰি লৈছোঁ। তাতে আণ্ডাৰ 14, আণ্ডাৰ 17, আণ্ডাৰ 19 এই শিতানত গোটেইকেইটাতে চাইক্লিং হ'ব। আৰু তেনেকৈ গোটেই শিতানতে এই তেনেকৈ আণ্ডাৰ 19, আণ্ডাৰ 17, আণ্ডাৰ 14 খেলকেইটা হ'ব। প্ৰাইজ নাথাকে, চিলেকশ্যন হ'ব। এই চিলেকশ্যন হোৱাৰ পাছত আমি প্ৰতিটো ইভেণ্টৰ পৰা আমি দুজনকৈ চিলেক্ট কৰিম, ল'ৰাৰ 2জন, ছোৱালীৰ 2জন ছেপাৰেটলি। আৰু এইখিনি LAC লেভেলত যাব। তাৰপিছত LAC লেভেলতো আমি তেনেকৈ চিলেকশ্যন কৰি আমি ডিষ্ট্ৰিক্ট লেভেলত লৈ যাম। আৰু ডিষ্ট্ৰিক্ট লেভেলৰ পৰা গোটেইখিনি তাৰপাছত আমি ষ্টেট লেভেললৈকে লৈ যাম।